Hey everyone, good morning. কেনে আছা পালো আশা কৰিছো সকলো ভালে আছে। এয়া মই ব্ৰেকফাষ্ট বনাবৰ বাবে কিচেনত সোমাইছো আৰু কুকাৰত আলু দি দিছো, আলু বইল হ'বলৈ। আৰু আজি বনাম মই এটা বিশেষ পৰাঠা। বিশেষ মানে ৰাতি মোৰ আসলতে দাইল অকমান বেছি হৈ গৈছিলে আৰু সেই ৰাতি ৰৈ যোৱা দাইলখিনিৰে আজি মই পৰাঠা বনাম আৰু কেনেকৈ বনাম আপোনালোকক এয়া দেখাবলৈ আজি ভিডিঅ'টি বনালো। ভিডিঅ'টি আশা কৰিলো চাই থাকিব। গেছত বহাই দিলো। এইখিনি মই একদম দাইলখিনি শুকাই দিম আৰু শুকাই আৰু ইফালে দেখিছেনে দাইলখিনি গৰম হৈছে, গৰম মানে উতলিবলৈ ধৰিছে আৰু গেছৰ ফ্লেমটো কমাই আৰু দাইলখিনি মই গেছত বহাই থৈ আহিলোঁ। দাইলখিনি শুকাই মানে ইফালে মই ফুলকবি এটা কাটি লওঁ বুলি ভাবিলোঁ। ফুলকবি ভাজি বনাম। ফুলকবি আচলতে মোৰ বৰ পচন্দৰ নহয়, খাবলৈ খুব এটা মই ভাল নাপাওঁ আৰু মানে জুলীয়া বা এনেকুৱা পানী দি চব্জি টাইপৰ বনালেতো আৰুৱে খাবলৈ বেয়া পাওঁ। এবাৰ ঘৰলৈ যাওঁতে মায়ে মানে শুকানকৈ কণী এটা দি পেলাই ভাজিছিলে। বহুদিনৰ মূৰত তেনেকৈ খালোঁ কাৰণে খায়ো ভাল লাগিলে। আজি ভাবিলোঁ তেনেকৈ বনাওঁচোন, ৰুটি বা পৰাঠাৰ লগত। ৰুটি মানে কি, এতিয়া যিহেতু পৰাঠাই বনাম, পৰাঠাৰ লগত খায়ো ভাল লাগিব। সেয়েহে মই এয়া ফুলকবি এটা কাটি লৈছোঁ। মোৰ ফুলকবিখিনি কাটি হৈ গ'ল আৰু ইফালে মোৰ দাইলখিনিও শুকাই গ'ল। এতিয়া এইটো ষ্টেজতে মই দাইলখিনি এয়া বন্ধ কৰি দিম, কাৰণ ঠাণ্ডা হ'লে আৰু অকণমান ড্ৰাই হৈ যাব। আৰু এইখিনি ঠাণ্ডা হয় মানে মই ইফালে আলুখিনি বাকলি গুচাই ল'ম। বাকলি গুচাই কচ'ৰি বনাবলৈ ৰেডি কৰিম আলুখিনি। কালি ৰাতিয়ে মানে বাবুৱে কৈ দিছিলে, মাম্মা কালি কচ'ৰি বনাবাচোন, বহুদিন কচ'ৰি খোৱা নাই, কচ'ৰি খাম। তো সেইকাৰণে মই আজি তাৰ ফৰমাইছ মতে আলু কচ'ৰি বনাবলৈ ওলাইছোঁ। আৰু এয়া মই অকণমান ধনিয়া গুড়ি, জলকীয়া গুড়ি, অকণমান পিঁয়াজ, কেঁচা জলকীয়া অকণমান আৰু নিমখ দি পেলাই আলুখিনি সানি লৈছোঁ। আৰু একেখিনি মছলাই মই এই দাইলখিনিতো দি লৈছোঁ আৰু টেষ্টটো ভাল হ'ব তেতিয়া। আৰু ইফালে মোৰ ফুলকবি ভাজিখিনি হৈ গৈছে প্ৰায়। ইয়াতে দি দিছোঁ মই 2টা কণী। আৰু ফুলকবিখিনি মই ভাজোঁতে অকণমান আগতে 5 মিনিটমান বইল কৰি লৈছিলোঁ। আৰু এয়া মোৰ ফুলকবি ভাজি প্ৰায় ৰেডিয়ে হৈ গৈছে। এয়া মোৰ ফুলকবি ভাজি হৈ গ'ল আৰু এতিয়া বনাম মই বাবুৰ কাৰণে আলু কচ'ৰি। আৰু তাৰ কাৰণে মই আটা মাৰিয়ে থৈছোঁ অলৰেডি আৰু আলুখিনিতো পিটিকেই লৈছোঁ। এতিয়া মই আটা সৰু সৰুকৈ লাড্ডু বনাই লৈ ইয়াতে বাতিৰ নিচিনা কৰি ইয়াতে আলু পিটিকা ভৰাই দিম আৰু ভৰাই বেলি পেলাই তেলত ফ্ৰাই কৰিম। আৰু এয়া মোৰ কচ'ৰিৰ কাৰণে বেলা হৈ গ'ল। মোৰ অকণমান বেছি বহল হৈ গ'ল, লুচিৰ আকাৰৰ হ'লে ভাল হয়। মোৰ মানে ৰুটিৰ আকাৰ হৈ গ'ল। অকণমান সৰু হ'লে দেখিবলৈ ভাল লাগে। আচলতে লুচিয়ে এক প্ৰকাৰ, আলু ভৰাই দিয়া লুচি। ইফালে আচলতে কচ'ৰি বুলি কয়, আলু ভৰাই তেলত ফ্ৰাই কৰিলে। আৰু এয়া মই কচ'ৰি লুটিয়াই পেলাই অকণমান ৰঙা হোৱালৈকে ভাজি ল'লোঁ। আৰু এয়া মোৰ হৈ গ'ল কচ'ৰি। আৰু ইফালে মই পৰাঠাৰ কাৰণে দাইলৰ যিখিনি মই মছলা বনাই লৈছিলোঁ, সেইখিনি চেম প্ৰচেছতে মই আটাত ভৰাই পেলাই বেলি ল'লোঁ পৰাঠাৰ কাৰণে। আৰু এয়া মই টাৱাত এতিয়া সেকিবলৈ লৈছোঁ। গোটেই ঘামি গৈছো, ইমান গৰম আৰু এইটো জুই জ্বলি আছে আৰু মানুহ পকাই পিনে একদম ফ্ৰাই কৰি দিব, ডিপ ফ্ৰাই হৈ আছো আমি। জনাবৰ কাৰণে টেষ্টি টেষ্টি বস্তু আপুনি খাব পাব। হয় হয় হয়, ক'ত খাব পাব? চাবহে পাব। নিজে বনাই পিনে চাব পাব, নিজে বনাব, তাৰপিছত খাব পাব। তাৰপিছত ইমান মেহনত কৰি আছো, ফ্ৰেণ্ডছ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টটো কৰিব ভাল ভাল। আনসাবস্ক্ৰাইব কৰি দিয়ে, তাৰপিছত মোৰ বেয়া লাগে বৰ মন। তাৰপিছত মই ভাবো কি ইউটিউবটোৱে ডিলিট কৰি দিওঁ। দেখিছেনে, ইয়াৰহে বেছি দুখ লাগে, মোতকৈ বেছি ইয়াৰহে দুখ লাগে। আৰু ইফালে মই দাইলৰ পৰাঠা আৰু এই প্লেটত মই বাবুৰ কাৰণে কচ'ৰি ৰেডি কৰিলোঁ। কালি ৰাতিয়ে বনোৱা কলৰ বাকলি চাটনি। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। পাপ্পা আৰু বেটাৰ কাৰণে মই প্লেটত এয়া ৰেডি কৰি দিলোঁ।